এইখন দেখিব পাইছে মেইন গেটখন হয় এইখনে হ'ল মেইন গেটখন। কি খবৰ আপোনালোকৰ চাগে খবৰ ভালেই, মোৰো ভাল। আমি আজি গৈ আছোঁ চেৰেঙত গৈ আছোঁ মানে গেট এখন খুলিব লাগে, গেটখন খুলিবলৈ গৈ আছোঁ। ব'লক তেতিয়াহ'লে গৈ থাকোঁ আমি। আহি পাই গ'লে চিমেণ্ট চাপৰি, সেয়া আপোনালোকে দেখিব পাইছা কলেজ, এতিয়া গৈ আছোঁ মেইনত নাহ আনিব গৈছিলোঁ, গেট এখন উঠাবলৈ নাহ আনিবলৈ গৈছিলোঁ। আহি পাই গ'লো এতিয়া জেগা। এতিয়া যাম চেৰেঙত মানে যাবলৈ আহিছিলোঁ। এই গেটখন এইখন দেখিছে নহয় আপোনালোকে, এইখনে বনাবলৈ আহিছিলোঁ গেটখন আমি। এইখনে হ'ল গেটখন বনাই হৈ গ'ল। এইখন দেখিছে নহয় গেটখন, সেইখনে গেটখন বনাবলৈ আহিছিলোঁ। ভাল লাগিলে কমেণ্ট কৰি জনাব। ফাইনেলি এতিয়া আমাৰ গেট বনাই হৈ গ'ল। এতিয়া কমপ্লিট হৈছে, এইখনে গেট হ'ল আমাৰ। এতিয়া কমপ্লিট হৈছে বনাই চাই লওক। এজনে আনিছিলে গেটখন বনাবলৈ, চুতীয়া জাতি জোনাই জিলা উপসভাপতি শ্ৰী জয়ন্ত বৰা চুতীয়া বুলি কৈ আছিলে। কেইদিন লাগিলে বনাওঁতে? আপোনালোকক বনাবৰ কাৰণে কোনে আমন্ত্ৰণ কৰি আনিছিলে? দুদিন লাগিলে। আপোনাক কোনে কোনে সহায় কৰিলে? সহায়টো ক'ত আৰু, আমি চুতীয়া জাতিৰ সন্মান ৰখাই পেলাই মানে জোনাই জিলাৰ চুতীয়া জাতীয় সন্মিলনৰ গেটখন দিছোঁ। মোৰ এইকেইজন ভাই বন্ধুসকলে সহায় কৰি দিছে। আপোনালোকৰ অধিৱেশনখন কিবা এটা কাৰণত মানে গাঁৱৰ যিসকল ৰাইজ আছে তেওঁলোকৰ মুখত আজি শুনা গ'ল অধিৱেশনখন পিছুৱাই দিছে বুলি, কিবা হয় নেকি? এইটো কেতিয়াও হ'ব নোৱাৰে, এইটো হোৱা নাই। আমাৰ কালি কৰ্ণধাৰা কমিটি বহিছিলে, বাকী এইটো কেতিয়াও পিছুৱাই দিয়া নাই। নিৰ্দিষ্ট সময়মতে অধিৱেশনখন হ'ব। অহা কালিৰ পৰা অধিৱেশন। আপুনি এই অধিৱেশনৰ কি দায়িত্বত আছে? মই যান বাহন নিয়ন্ত্ৰণ সমিতিৰ দায়িত্বত আছোঁ। আমি এতিয়া গৈ আছোঁ চেৰেঙলৈ গৈ আছোঁ। চিমেণ্ট চাপৰি টাউনত পাইছোঁহি এতিয়া। চিমেণ্ট চাপৰি টাউন ব'লক গৈ থাকোঁ। আপোনালোকে দেখিব পাইছে ইয়াত ঘূৰি আছোঁ আমি, দেখিব পাইছে পূৰা বোকা হৈ গ'ল, খালী পূৰা বোকা পেটেক হৈ আছে। চাওঁ আপোনালোকক কিমান দেখাব পাৰোঁ মই। ছাইডটো দেখিছে, এইপিনে পিছপিনৰ ছাইডটো এয়া আপোনালোকে দেখিব পাইছে। এইবিলাক আপোনালোকে দেখিব পাইছে, ঢোল চোল টকা কি গগনাৰ পৰা একদম খেতি আছে মানে কি লাগে চব ইয়াতে পাই যাব আপোনালোকে। হ'ল মেইন গেটখন দেখিছে আপোনালোকে, এইখন হ'ল মেইন গেটখন হ'ল। এয়া আপোনালোকে দেখিব পাইছে, এইখনে হ'ল মেইন গেটখন অধিৱেশনৰ। এতিয়া আহি গ'লোঁ আমি ভিতৰলৈ, সোমাই আহিছোঁ আমি ভিতৰলৈ এতিয়া সোমাই আহিলোঁ। এইবিলাকে আপোনালোকে দেখিব পাইছে। ব'লক আৰু আগলৈ
গৈ কিনি কি দেখুৱাব পাৰোঁ আপোনালোকক দেখুৱাম। এয়া হয়, দেখিব পাইছে। এইখনো গেট আপোনালোকে দেখিব পাইছে। এইখনো হ'ল গেট হ'ল। আপোনালোকে দেখিব পাইছে জেগাবিলাক চাওক কিমান ডাঙৰ কাৰ্যসূচী হৈছে। ভিতৰলৈ সোমাই নগ'লোগৈ আৰু ভিতৰলৈ পূৰা বোকা হৈ আছে যে এইবিলাক আপোনালোকে দেখিব পাইছে পূৰা পানী গোট খাই আছে। সেইকাৰণে আৰু ভিতৰলৈ সোমাই নাযাওঁগৈ আৰু। এই ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব।